ওম শান্তি। 21 জানুৱাৰী 2022 বৰ্ষ। প্ৰাতঃ মুৰলী। বাবাৰ মহাবাক্য। মৰমৰ সন্তানসকল, বুদ্ধিৱান হৈ কাম কৰা। মায়াই কোনো ধৰণৰ পাপ কৰ্ম নকৰাই ইয়াৰ চোৱাচিতা কৰা। প্ৰশ্ন: পিতাৰ নাম উজ্জ্বল কৰিবৰ কাৰণে কেনেধৰণৰ ধাৰণা হ'ব লাগে? উত্তৰ: নাম উজ্জ্বল কৰিবৰ কাৰণে সত্যবাদী, আজ্ঞাকাৰী হোৱা, সত্যতাৰে সেৱা কৰা, বুৱতী গংগা হৈ সকলোকে পিতাৰ বতৰা দি গৈ থাকা, নিজৰ কৰ্মেন্দ্ৰিয়ৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ ৰাখি আশাবোৰ ত্যাগ কৰি নিয়মানুসৰি চলন চলোৱা, এলেহুৱা নহবা। জ্ঞান যোগৰ আগতে নিজৰ ভিতৰত ধাৰণা হওক, তেতিয়া পিতাৰ নাম উজ্জ্বল কৰিব পাৰিব। গীত। আজ কে ইনচান কো, অৰ্থাৎ আজিৰ মনুষ্যৰ। ওম শান্তি। এয়া হৈছে ভাৰতৰ আজিৰ অৱস্থা। এটা গীতত ভাৰতৰ নিম্নগামী হোৱাৰ অৱস্থা দেখুওৱা হৈছে। দ্বিতীয়টো গীতত পুনৰ ভাৰতৰ মহিমাও কৰে। জগতে এইবোৰ কথা নাজানে। তোমালোক সন্তানসকলৰ ভিতৰতো কোনোবাইতো এইবোৰ কথা বুজি পায় যে ভাৰতেই শতকৰা 100% বুদ্ধিমান আছিল আৰু এতিয়া শতকৰা 100% অজ্ঞানী হয়। শতকৰা 100% বুদ্ধিমান 2500 বছৰৰ থাকে, পুনৰ সম্পূৰ্ণ অজ্ঞানী হৈ পৰে। অজ্ঞানী হ'বলৈ পুনৰ সম্পূৰ্ণ আধাকল্প লাগে। সম্পূৰ্ণ অজ্ঞানী সকলক পুনৰ এটা জন্মতে বুদ্ধিমান বনাওঁতা হৈছে পিতা। কিবা অজ্ঞানী কাম কৰে তেন্তে হৃদয়ত আঘাত হয়, কৰা পাপ স্মৃতিত আহে। এতিয়াতো বুজি কাম কৰিব লাগে। অজ্ঞানতাই কোনো ধৰণৰ কাম নহওক বহুত চম্ভালিব লাগে। মায়াই প্ৰহাৰ এনেকুৱাকৈ কৰে যিটো গমেই পোৱা নাযায়। কাম বিকাৰৰো মজলীয়া নিচা হয়। সন্তানসকলে লিখে, বাবা ধুমুহা আহে। কাম বিকাৰৰ ধুমুহা কম নহয়, বহুত প্ৰকাৰৰ নিচা মগজু গৰম কৰি দিয়ে। প্ৰেমো দেহৰ প্ৰতি এনেকুৱা হয় যাৰ প্ৰতি বুদ্ধি যায়। যুগত সম্পূৰ্ণ ৰূপে নথকাৰ কাৰণে, অৱস্থা কেঁচা হোৱাৰ কাৰণে পুনৰ তেওঁলোকৰ লোকচান বহুত হয়। বাবাৰ ওপৰত ৰিপোৰ্টটোতো বহুত আছে। বহুত শক্তিশালী ধুমুহা হয়। লোভো বহুত অশান্তি কৰে, যাৰ বাবে অনিয়ম চলন চলে। কেনেকৈ সেইবোৰ সন্ন্যাসী লোক হয়? বাবাই কৈছে, যেনেকৈ সেইসকল সন্ন্যাসী লোক হয়, তোমালোকো সন্ন্যাসী হোৱা। তেওঁলোক হৈছে সৎযোগী, তোমালোক হৈছা ৰাজযোগী। তেওঁলোকৰ ভিতৰতো ক্ৰম অনুসৰি হয়। কোনোবাতো কুটীৰত থাকে, ভোজন তাতেই গৈ তেওঁৰ ওচৰত পাই যায় বা খুজিও পঠিয়ায়। বিকাৰৰ সন্ন্যাস কৰে, গতিকে পবিত্ৰতাই মনুষ্যক আকৰ্ষণ কৰে। তেওঁলোকৰ ভিতৰতো ক্ৰম অনুসৰি আছে। ইয়াৰ ভিতৰতো জ্ঞান মাৰ্গ বা জ্ঞান যোগ বলৰ শক্তি লাগে। যিমান যুগত থাকিব সিমান এইবোৰ কথাৰ পৰা চিন্তা নাথাকিব। যোগ হৈছে সূক্ষ্মতাৰ কাৰক। যদিও বা পুৰণি বিকৰ্মৰ ভোগত ভুগিবই লাগিব, তথাপি যোগৰ ওপৰত আধাৰিত হয়। এনেকুৱা নহয় অমুকটো বস্তু লাগে। সন্ন্যাসীসকলে নোখোজে। যোগৰ বল থাকে, তত্ত্বযোগীসকলৰ শক্তি আছে। নগ্ন ফকিৰ যিসকল আছে তেওঁলোকেতো ঔষধৰ দ্বাৰা কাম কৰে। সেয়া হৈছে কৃত্ৰিম। তোমালোকৰ গোটেইবোৰ সাৰ হৈছে যোগৰ ওপৰত। তোমালোকৰ যোগ পিতাৰ লগত, গতিকে ইয়াৰ দ্বাৰা পদো উচ্চপ্ৰাপ্ত হয়। তেওঁলোকে কোনো ধৰণৰ ঈশ্বৰীয় মত প্ৰাপ্ত নকৰে। তোমালোকক ঈশ্বৰে আহি মত দিয়ে। কিমান উচ্চ উত্তৰাধিকাৰ প্ৰাপ্ত হয়। 21 জন্মৰ কাৰণে প্ৰাপ্তি হয়। পৰমপিতা পৰমাত্মা আহি পঢ়ায়, কিন্তু
সন্তানসকলে পিতাক পাহৰিও যায়। যোগ সম্পূৰ্ণৰূপে লগাই থাকে তেন্তে এইবোৰ লোভ, মোহ আদি বিকাৰে অশান্তি নকৰিব। বহুতৰে অশান্তি কৰে। এইটো লাগে, এইটো লাগে। পৈণত সন্ন্যাসীসকলৰ এনেকুৱা নহয়। এইখন খিৰিকীৰে বা এইখন খিৰিকীত যি প্ৰাপ্ত কৰে সেয়া ৰৈ লয়। যি সকল কৰ্মেন্দ্ৰিয়ৰ ওপৰত অধিকাৰ থাকে তেওঁলোকে পুনৰ দ্বিতীয় বস্তু কেতিয়াবা নল'ব। বাবাই কৈছে, যিসকলৰ কৰ্মেন্দ্ৰিয়ৰ ওপৰত অধিকাৰ থাকে তেওঁলোকে পুনৰ দ্বিতীয় বস্তু কেতিয়াবা নল'ব। কোনোবাই এইটো লৈ লয়। এয়াতো এনেকুৱা হয়, বাস্তৱতে ঈশ্বৰৰ ভাণ্ডাৰত যি কিবা নিয়মানুসৰি প্ৰাপ্ত হয় তাৰ ওপৰত চলাটো ঠিক। মনুষ্যৰ আশা বহুত উৎপন্ন হয়। আশা পূৰ্ণ নহ'লে এলেহুৱা হৈ পৰে। ইয়াত সকলোৱে সত্যবাদী আজ্ঞাকাৰী হয় বা আজ্ঞাকাৰী হ'ব লাগে। সকলোবোৰ আশা ত্যাগ কৰি দিব লাগে। তোমালোক সন্তানসকল বহুত চেষ্টাচাৰী হ'ব লাগে। পিতাইটো সকলোকে বাবাই কৈছে, পিতাইটো সকলোবোৰ ৰীতিৰে পুৰুষাৰ্থ কৰাই থাকে যে সন্তানসকলে নাম উজ্জ্বল কৰক। এইটো হৈছে যোগত থকা আৰু জ্ঞান ধাৰণ কৰি অন্যক কৰাব লাগে। গংগা বৈ থাকিব লাগে, বুজাব লাগে। প্ৰকৃত যোগ কাক কোৱা হয়? ভগৱান হৈছে সকলোৰে পিতা। কৃষ্ণটো ভগৱান পিতা নহয়। এতিয়া পিতাই কয়, মোক স্মৰণ কৰা তেন্তে মই শান্তি আৰু সুখৰ উত্তৰাধিকাৰ দিম। কিমান সহজ কথা। কাৰোবাক বান লগালে কাৰণ কিবা নহয় কিবা দুৰ্বলতা আছে। সেৱাত অজস্ৰ আছে। মনুষ্যৰ মৰিশালীত সময় থাকে। সন্তানসকল বুদ্ধিমান হওক, সেৱাৰ উৎসাহ থাকিব লাগে। কোনো ধৰণৰ বিকাৰ থাকিব নালাগে। গৈ বাবাই কৈছে, কোনো ধৰণৰ বিকাৰ থাকিব নালাগে। তেতিয়া গৈ বুজাব পাৰিব। তোমালোকে বুজাব লাগে যে এক পিতাক স্মৰণ কৰা যাৰ পৰাই ফল অৰ্থাৎ উত্তৰাধিকাৰ পাব পাৰি। সন্ন্যাসী, সৎযোগী, গুৰু আদিয়ে কি দিয়ে? যিবোৰ শিক্ষা আদি সনাতন বা যিবোৰ শিক্ষা আদি দিবক অল্পকালৰ সুখৰ বাবে। বাকীটো সকলোৱেই দুখেই দিয়ে আৰু এই পিতাইটো সদায় সুখৰ পথ দেখুৱায়। এতিয়া পিতাই কয়, মোক স্মৰণ কৰা। বিনাশ সমীপত আছে। মোক স্মৰণ কৰিলে তেতিয়া স্বৰ্গৰ মালিক হ'বা। পবিত্ৰটো হৈ থাকিব লাগিব। নিমন্ত্ৰণটো দিবলগীয়া হয়। দিনে প্ৰতিদিনে টোকাসমূহ সহজ কৰি দিয়া হয়। ডাঙৰ ডাঙৰ চহৰত শ্মশানলৈ বহুতে আহে। শ্মশানত বহুত সেৱা হ'ব পাৰে। সন্তানসকলে কয়, আমাৰ আজৰি নাই, ভাল আৰু ছুটী লৈ যোৱা। সেৱাত অনেক লাভ হয়। বিনাশটো হ'বই, ভূমিকম্প আদি হ'ব। সকলো ডেম্ছ আদি ফাটি যাব। বহুত বিঘিনি আহিবলৈ আছে। যাৰ জ্ঞান থাকিব তেওঁতো নৃত্য কৰি থাকিব। যি সেৱাধাৰী সন্তান হয় তেওঁতো অন্তিম সময়ত হনুমানৰ দৰে স্থিৰ হৈ থাকিব। কোনোবা জন এনেকুৱা আছে যি বেমাৰ শব্দটো মৰি যাব। বাবাই কৈছে, কোনোবা জন এনেকুৱা আছে যি বোমাৰ শব্দতে মৰি যাব। এজন হনুমানৰ উদাহৰণ আছে, কিন্তু 108টা এনে শক্তিশালী থাকিব নহয় জানো? সেই শক্তি আহিব সেৱাৰ পৰা। সেৱাৰ পিতাই কয়, সন্তানসকল সেৱা কৰি উচ্চ পদ প্ৰাপ্ত কৰা। পিছত যাতে পশ্চাতাপ কৰিব
লগা নহয়। এই কাৰণে আগতীয়াকৈ কোৱা হৈছে যে উচ্চ পদ প্ৰাপ্ত কৰি হ'লেও লোৱা, যাকে হ'লেও বুজাবলৈ সহজ। মন্দিৰটো তোমালোকলৈ গৈ বুজাব পাৰা। এওঁলোক এই ৰাজ্য এওঁলোকক কোনে দিলে? তৎক্ষণাৎ কৈ দিব ভগৱানে দিলে। মনুষ্যক এই ধন কোনে দিলে বুলি যদি তোমালোকে সোধা, তেতিয়া তৎক্ষণাৎ কৈ দিব ভগৱানে। লক্ষ্মীনাৰায়ণক ভগৱানে এই ধন কেনেকৈ দিয়ে, এয়াও বুজাব লাগে। পিতাক জানিলে তোমালোকেও এই পদ পাব পাৰিবা। ব'লা তেতিয়াহে বুজাম। তেন্তে অমুক ঠিকনালৈ আহি বুজি লোৱা। ইয়াত কোনো পইচা আদি ৰাখিব নালাগে। তোমালোক সন্তানসকলৰ বুদ্ধিত এই সকলোবোৰ ৰহস্য আছে। লক্ষ্মীনাৰায়ণ, সীতাৰাম তেওঁলোকৰ ৰাজ্য কোনে দিলে? নিশ্চয় ভগৱানৰ পৰাই প্ৰাপ্ত হ'ল। সূৰ্যবংশী চন্দ্ৰবংশী ৰাজধানী স্থাপনা হৈ আছে। তোমালোক সাক্ষাৎকাৰো কৰিছা। কেনেকৈ ৰাম লক্ষ্মী পুনৰ সীতা ৰাজ্য দিয়ে। লক্ষ্মীনাৰায়ণে পুনৰ ভগৱানৰ পৰা পাই বুজাবতো পৰা নিশ্চয় নহয় জানো? কথাবোৰ অতি সহজ আৰু মৰমীয়াল। কবা উচ্চতকৈ উচ্চ হৈ পিতা নহয় জানো? সেই পৰম পিতা পৰমাত্মাক জানানে? বাবাই কয় মামেকম স্মৰণ কৰা, অৰ্থাৎ কেৱল মোক স্মৰণ কৰা। কৃষ্ণক বাবা বুলি কোৱাটো নহ'ব। কৃষ্ণই পূৰ্ব জন্মত এই ৰাজযোগেৰে এই পদ পালে। এনে টোকা লিখি ৰাখিব লাগে, যি পুনৰ যাতে পাহৰি যোৱা নহয়। মনুষ্যই কোনো কথা মনত বা স্মৃতিত ৰাখিবলৈ হ'লে গাঁঠি মাৰি দিয়ে। তোমালোকেও কেৱল দুটা গাঁঠি বান্ধি লোৱা। সকলোকে কেৱল এই দুটি কথা শুনাই থাকা যে পিতাই কয় মন্মনাভ হ'ব, মধ্যাজীৱ হ'ব। প্ৰদৰ্শনীৰেও বহুত সেৱা কৰিব পাৰা যে পিতাই আমাক কৈছে সকলোকে বাৰ্তা দিয়া, সৰ্বধৰ্মাণি। তুমি অকলশৰীয়া আত্মা আছিলা, এতিয়া মোক স্মৰণ কৰা, তেতিয়া বিকৰ্ম বিনাশ হ'ব আৰু তোমালোকে মোৰ ওচৰলৈ আহি যাবা। এই অন্তিম জন্ম পবিত্ৰ হ'ব লাগে। অমৰলোকলৈ যাবৰ বাবে মোক স্মৰণ কৰা। মাথো এইটোৱে বুজাবলৈ ধান্দা কৰা। আধাকল্প ভক্তিৰ হাবাথুৰি খাইছা। এই অন্তিম জন্মত এই বাৰ্তা সকলোকে দিয়া। ঢোল পিটিব পাৰা। বাবাই কি কয় আছে। বাবাৰ বাৰ্তা দিব লাগে। পিতাই কয় মোক স্মৰণ কৰা। অধিক বুজিব বিচৰা যদি আহি বুজাহি। তোমালোকে বহুত সেৱা কৰিব পাৰা, অথচ সকলো খৰচ পোৱা যাব, কিন্তু ভাগ্যত নাথাকিলে তেতিয়া কি কৰিব পাৰিব? মানুহকো চলাবলগীয়া হয়। বাবাই কয় ভাল বাৰু, মই তোমাক টোপোলা কৰি দিছোঁ। অলপমানহে ৰহস্য বুজাব লাগে। বাবাৰ আগমন হৈছে ভক্তিৰ ফল দিবলৈ। কয় যে সন্তানসকল এতিয়া অশৰীৰী হৈ উভতি যাব লাগিব। এই কাৰণে মোক স্মৰণ কৰা, তেতিয়া তোমালোকৰ কৰ্মাতীত অৱস্থা হৈ যাব। বাবাই প্ৰতিশ্ৰুতি দিয়ে তোমালোকে স্বৰ্গৰ মালিক হ'বা। বহুতো বাৰ্তা পাব লাগে। নিজৰ গাঁৱতো সেৱা কৰিব পাৰা, অথবা বাহিৰলৈ গৈ কৰা। খৰচটো পাই যাবাই। কোনোবাই সেৱা কৰি দেখুৱাওক। যদিওবা ধান্দা আদি কৰি থকা, তথাপিও বহুত সেৱা কৰিব পাৰা। 4 ঘণ্টা ঠাণ্ডা কৰা। বাবাই কৈছে 8 ঘণ্টা ঠাণ্ডা কৰা,
8 ঘণ্টা ধান্দা কৰা, 8 ঘণ্টা আৰাম কৰা, তেতিয়া বহুত হয়। 1 ঘণ্টা কোনোবাই সত্যতাৰে সেৱা কৰিলেও বহুত ভাল পদ পাব পাৰে। চাৰিওফালে পৰিক্ৰমা কৰি থকা কিন্তু ইয়াত নিৰ্ভয়তাও কৰিব লাগিব। প্ৰথমতে তেওঁলোকক ক'ব লাগে যে কোনো ভিক্ষাৰী নহয়, মইতো আপোনালোকক ঈশ্বৰৰ পথ দেখুৱাবলৈ আহিছোঁ। আমাক আদেশ দিয়া হৈছে। 1 মিনিটৰ মহামন্ত্ৰ সকলোকে দি যাম। এয়া হৈছে সঞ্জীৱনী গুটি। আমি বাবাৰ বাৰ্তা দিবলৈ আহিছোঁ। পিতাই কয়, মোক স্মৰণ কৰা। সেৱাটো বহুত আছে, কিন্তু নিজতেই কোনো দেহ অভিমান থাকিলে তেতিয়া কাৰোৱে তীৰ নালাগিব। পিতাৰ সতে সত্য হৈ থাকিব লাগে। এনে নহয় মিত্ৰ সম্বন্ধীক স্মৰণ কৰি থাকক, এইটো লাগে সেইটো লাগে। তোমালোকে একোৱেই বিচাৰিব নালাগে। তোমালোকে একোৱেই কাৰোবাৰ পৰা ল'ব নোৱাৰা, কাৰোবাৰ হাতেৰে খাব নোৱাৰা। আমি নিজৰ হাতেৰে ৰান্ধি খাওঁ। নিজৰ হাতেৰে ৰান্ধি খালে বহুত শক্তি আহিব, কিন্তু ইমান পৰিশ্ৰম কোনেও নকৰে। মায়া অতি বলৱান। দেহ অভিমানৰ বেমাৰ অতি কষ্টৰেহে হয়। বহুত পৰিশ্ৰম কৰিব লগা হয়। যুগত থাকিব নোৱাৰা তেন্তে বাবাই কৈছে, যুগত থাকিব নোৱাৰে তেন্তে তৈয়াৰ কৰিবলৈ এৰি দিয়ে। বাৰু, যুগত বহি বা যুগত থাকি খাব পাৰা। দেহী অভিমানী অৱস্থাত গঢ়িবলৈ অতি পৰিশ্ৰম লাগে। ডাঙৰ সৎ মাৰ্গ বা সৎ সংগতো একো কথাই বুজোৱা নাই। একে কথাই বুজোৱা মোক স্মৰণ কৰা। তেতিয়া পুনৰ স্বৰ্গত আহি যাব। ভাৰত স্বৰ্গ আছিল নহয় জানো? বহুত পৰিশ্ৰম আছে বিশ্বৰ মালিক হোৱা, উচ্চ পদ পোৱাৰ বা উচ্চ পদ হয় প্ৰজালৈ অহা কোনো ডাঙৰ কথা নহয়। ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ-দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। ধাৰণাৰ বাবে মুখ্য সাৰ নম্বৰ 1। কোনো কাম নুবুজাকৈ কৰিব নালাগে। ইয়াৰ বাবে জ্ঞানৰ যুগৰ বল জমা কৰিব লাগে। সময় উলিয়াই সত্যতাৰে নিৰ্ভয় হৈ সেৱা নিশ্চয় কৰিব লাগে। সেৱাৰে শক্তি আহিব। 2 নম্বৰ, দেহ অভিমানৰ বেমাৰৰ পৰা বাচিবলৈ বহুত যুগযুক্ত হৈ খাব লাগে। কৰিব পাৰিলে নিজৰ হাতেদি ৰান্ধি শুদ্ধ ভোজন স্বীকাৰ কৰিব লাগে। বৰদান, সৰ্ব আত্মাৰ অশুভ ভাৱ আৰু ভাৱনাৰ পৰিৱৰ্তন কৰোঁতা বিশ্ব পৰিৱৰ্তক হোৱা। বহলাই এনেদৰে কোৱা হৈছে, যিদৰে গোলাপৰ ফুলে দুৰ্গন্ধৰ খাদৰ পৰা সুগন্ধ ধাৰণ কৰি সুগন্ধি হৈ যায়, এনেদৰে আপোনালোক বিশ্ব পৰিৱৰ্তক শ্ৰেষ্ঠ আত্মাই অশুভ, ব্যৰ্থ, সাধাৰণ ভাৱনা আৰু ভাৱক শ্ৰেষ্ঠতালৈ, অশুভ ভাৱ আৰু ভাৱনাক শুভ ভাৱ আৰু ভাৱনালৈ পৰিৱৰ্তন কৰা। তেতিয়া ব্ৰহ্মা পিতাৰ সমান অব্যক্ত হৈ বা অব্যক্ত পৰি হোৱাৰ লক্ষণ সহজ আৰু স্বতঃ আহিব। ইয়াৰ দ্বাৰা মালাৰ দানা সমীপ আহিব। শ্লোগান, অনুভূতি স্বৰূপ হোৱা। তেতিয়া চেহেৰাত সৌভাগ্যৰ ৰেঙনি দেখা দিব। ওম শান্তি।